ওৰা এই চাহটোৰ পৰা দিবাহে ৰ'ব ৰ'ব বেলি মূৰব পালেহি আমাৰ ইহঁতে উঠিব হোৱাই নাই আমাৰ ইহঁতে উঠিব হোৱাই নাই ইমান সোপা কাম কৰি আছে কোনে কৰিব এতিয়া লোকৰ ল'ৰা ছোৱালী উঠিলেই আমাৰ এইকেইজনী একো কাণসাৰেই নাই হেল্ল' হেল্ল' অঁ হেল্ল' ক'ত আছ তই মই অফিচতে আছোঁ তই এইকেইদিনতে ঘৰলৈ আহিব পাৰিবি নি বাৰু কিয় এই তোৰ কাৰণে ছোৱালীজনী চাইছিলোঁ মই চাই লওঁ বাৰু মই ছুটি পাব লাগে এইকেইদিনতে যাম বাৰু সময় মিলাই মিলাই আহিবিচোন সোনকালে অঁ ঠিক আছে মই অফিচত আছোঁ দিয়া মই পাছত কথা পাতিম হা মাজনী হয় দেউতা তোৰ পঢ়া শুনা ভালে চলিছেনে দেউতা ঠিকে চলিছে ভালদৰে পঢ়িবি দেই দেখিছে নহয় মই কিমান কষ্টৰে তহঁতক ডাঙৰ দীঘল কৰিছোঁ পঢ়াইছোঁ শুনাইছোঁ যাতে তহঁতে মোৰ কষ্টৰ মূল্যখিনি দিয় মই তাকে আশা কৰিছোঁ আৰু তহঁতে পঢ়ি শুনি সমাজত নিজকে চিনাকি দিবি তেতিয়াহে ময়ো গৌৰৱেৰে ক'ব পাৰিম মোৰ ছোৱালীজনী আমুকটো হৈছে তামুকটো হৈছে মাজনী ফোনটো থ আৰু চাহ একাপ বনাই আনগৈ যা ঠিক আছে মা কৃষ্ণ একদেৱ দুখ সাৰি কাল মায়া দিৰো শুনিছানে অঁ কোৱাচোন আমাৰ যোন কলেজ পালেগৈ বিয়া বাৰুৰ কথা ভাবিব হ'ল এৰা কথাষাৰ ময়ো মন কৰিছোঁ চাওঁতে চাওঁতে ইহঁত দুইজনী ডাঙৰে হ'লো দুইজনীকে যদি এখন এখন ভাল ঘৰলৈ মই উলিয়াই দিব পাৰোঁ ময়ো শান্তিৰে চকুহাল মৰিব পাৰিম দুজনী মানে মই আমাৰ জোনৰ কথাহে কৈছোঁ কিয় বৰষা তাই ঘৰখনৰ ডাঙৰ ছোৱালী তাইক আগতে উলিয়াই দিব লাগে মই সেইবোৰ নাজানো মুঠতে জোনক ভাল ল'ৰা এটালৈ দিবই লাগিব
এতিয়া গৈয়ে থাকোঁ নেকি? অঁ ভাল বাৰু ঘৰ গৈ সিদ্ধান্তটো জনাব ঠিক আছে বাৰু, ঘৰকো সিদ্ধান্তটো দিম বাৰু কি হয়। আহিছে বিপ্লৱ, আমি সদায় এনেকৈ থাকিমনে? কিয় কিবা সন্দেহ আছে নেকি? নহয় মানে, মোৰ এবাৰ পঢ়া শেষ, ঘৰত বিয়াৰ কথা ওলাইছে। তুমি কিবা এটা কৰা। কিবা এটা কৰিবলৈ হাতত টকা পইচাও নাই, কিন্তু তোমাক হেৰুৱাবও নিবিচাৰোঁ। মই সেইবোৰ নাজানো, মুঠতে তুমি কিবা এটা কৰা। হেল্ল', অঁ হেল্ল', কোনে কৈছে বাৰু? মই বিক্ৰমে কৈছোঁ। অঁ কোৱা কোৱা। কেনেকুৱা, ভালনে? অঁ ভালেই ভালেই, তোমালোকৰ ভালনে? ভাল ভাল। অঁ মই আপোনালোকৰ ঘৰলৈ আৰু এদিন যাব বিচাৰোঁ। অঁ ঠিক আছে, আহিবা আহিবা। অঁ ঠিক আছে দিয়ক। অঁ ঠিক আছে। ই আকৌ আমাৰ ঘৰলৈ কিয় আহিব বিচাৰিছে? এইজনী থকাৰ কাৰণে এনেকুৱা হৈছে। বাপেকৰ মূৰটোতো চুবাইছেই, এতিয়া আকৌ মোৰ ছোৱালীজনীৰ মূৰটোও চুবাবলৈ লৈছে। তোমাক কথা এটা ক'বলগীয়া আছিলে। কি কথা বাৰু? মানে কি কথা নকওঁ কিয়? এনেকৈ ঘঁহাই আছে যে? সেইদিনা যে ছোৱালীজনীয়ে যে আমি চাবলৈ গৈছিলোঁ যে, তুমি গম পোৱা নে তাইৰ ভাইক এজনীও যে আছে? অঁ কৈছিলে। মই সেইদিনা মানে সিহঁতৰ ঘৰলৈ যাওঁতে তাইক লগ পাইছিলোঁ। মোৰ তাইৰ লগতহে বিয়াত বহিব মন। হয় নেকি? তাকে তোমালোকে কি কৰা? আমিনো কি ক'ম, তই যি ভাল দেখা কৰ আৰু। তেতিয়াহ'লে মই তাইৰ লগত কথা পাতি চাওঁ নে কি?
উদ্বেগৰ মাজত মই তোমাৰ অভিমানী মনটো বিচাৰোঁ বৰষা। হয়, তোমাৰ ভণ্টিক চাবলৈ আহিছিলোঁ মই, কিন্তু তোমাৰ প্ৰেমত পৰিছোঁ। তুমি চাহ হৈ থাকিবা মোৰ জীৱনত বৰষা। আপুনি ভুল ভাবিছে। মই এজনী এলাগী, মোৰ লগত সম্পৰ্ক ৰাখিব নোৱাৰে আপুনি। আৰু মইতো দেখিবলৈও ধুনীয়া নহয়। মোক আকৰ্ষিত কৰিবলৈ সজাব নালাগে তোমাৰ চেহেৰা। ধুনীয়া মানেই যদি প্ৰেম হয়, তেন্তে মোৰ বাবে সেই প্ৰেম সদায় লেতেৰা। মই কেনেকৈ? বৰষা, মই তোমাক বৃষ্টি হৈ সৃষ্টি কৰিম। বিপদত তোমাৰ হাতত হাত দিম, যি হাতত ধৰি তুমি চকুমুদি অজান দেশলৈ যাব পৰাকৈ এটা বাট দিম। আপুনি নাজানে মোৰ বিষয়ে, সেয়ে হয়তো এনেকৈ কৈছে। সৰুতে মাক হেৰুৱালোঁ, দেউতাই দ্বিতীয় বিবাহ কৰালে। কিন্তু সৰু মায়ে মোক নিজৰ বুলি ভাবি নল'লে। জীৱন এয়াই, খালী হাতেৰে আহিছোঁ, খালী হাতেৰেই যাম। তোমাৰ তিতাচুলিৰ সুবাসৰ কথা নাজানো, কিন্তু বেলনা মাৰিৰ মৰম ল'বলৈ মই সাজু আছোঁ, যদিহে তুমি মৰমবোৰ সহ্য কৰা। চাওঁ, এইফালে আহাচোন। মই ঘৰত আলোচনা কৰিম তোমাৰ মোৰ কথা, তোমাকেই বোৱাৰী কৰি নিম। চাওঁ, এই এবাৰ হাঁহি দিয়াচোন বৰষা।